বন্ধুসকল আজিৰ ভিডিঅ'ত আমি কথা পাতিম ছোৱালীৰ পৰা নাম্বাৰ লোৱাৰ সঠিক সময় কি সঠিক নিয়ম কি বা এনেকৈ কেনেকৈ লিগেলি তাইৰ পৰা নাম্বাৰ ল'ব পাৰি বা এনেকৈ খুজিব পাৰি যেনে তাই নাম্বাৰ দিয়ে কোনো ছোৱালীক যদি তুমি এনেকৈ কোৱা তোমাৰ নাম্বাৰটো অলপ পাম নেকি তোমাৰ সৈতে লিলিমাই কৰিব আছে তোমাৰ সৈতে সেয়া আৰু পেম্পিৰিটি কৰিব আছে তেতিয়াহ'লে কোনো ছোৱালীয়ে তোমাক নাম্বাৰ নিদিয়ে ছোৱালীক এটা কাৰণ লাগিব সেই কাৰণত তোমাক নাম্বাৰ দিব তো আজিৰ ভিডিঅ'ত সকলোবোৰ তোমালোকৰ কাৰণ একেবাৰে তোমালোকৰ সন্মুখত দাঙি ধৰিম কেনেকৈ তাইৰ পৰা নাম্বাৰ খুজিব লাগে ইয়াত অলপমান কি ক'ম আৰু পলিটিক্স খেলিব লাগিব যাৰ পাছত তোমাৰ কাম কৰা অলপমান সহজ হৈ পৰিব ইয়াৰ মানে এইটো বুজি নল'বা পলিটিক্স মানে এইটো বুজি নল'বা তাইৰ সৈতে বেইমানি কৰিব লাগিব ধোকাবাজি কৰিব লাগিব সেইবোৰ অলপো ক'ব বিচৰা নাই মই মানে এইটোও ক'ব বিচাৰিছোঁ ইয়াত অলপমান বিবেক ইস্তেমাল কৰিব লাগিব বা ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে তোমাৰ কাম হ'ব চোৱা চিধা আঙুলিয়াই ঘিন উঠে সেইটো ভাল কৰি তোমালোকে কাহিনীটো শুনিছা তো সেইটোও মই ক'ব বিচাৰিছোঁ ইয়াত অলপমান উল্টা হ'ব লাগিব আঙুলিটো অলপমান বেকা কৰিব লাগিব তো সেইটো কেনেকৈ কৰে সেইটো লৈ পেলাই আমি আগত ডিছকাছ কৰি থাকিম ইয়াত মই আৰু এষাৰ কথা স্পষ্ট কৰি ক্লিয়াৰ হিচাপে জনাই দিব বিচাৰোঁ যদি কোনো অচিনাকি ছোৱালীৰ সৈতে কথা পাতি প্ৰথমবাৰ কথা পাতি তোমাৰ তাত এনেকুৱা লাগে তাৰ পৰা তুমি নাম্বাৰ খুজিবা তেতিয়াহ'লে মই যিবোৰ কথা কম সেইখিনি উল্টা হৈ যাব অলপো তোমাৰ কাম নহ'ব এই টেকনিকটো সেইবোৰ ছোৱালীৰ ওপৰত কাম কৰিব বিশেষকৈ যিবোৰ ছোৱালীৰ সৈতে মোটামুটি তোমাৰ এটা পৰিচয় আছে মোটামুটি এটা ফ্ৰেণ্ডশ্বিপ আছে বা তাৰ সৈতে মোটামুটি কথা বতৰা হৈ থাকে বা প্ৰায়ভাগ তোমাৰ দেখা দেখি হৈ থাকে তেনেকুৱা ছোৱালীৰ ওপৰত এইটো বস্তু বহুত ধুনীয়া কৰি কাম কৰিব এতিয়া তেনেকুৱা ছোৱালী ক'ৰ হ'ব পাৰে তোমাৰ ক্লাছৰ হ'ব পাৰে তুমি য'ত টিউশ্যন যোৱা তাৰ ছোৱালীও হ'ব পাৰে বা তুমি যিখন কলেজত যোৱা যিখন গাড়ীৰে যোৱা তাত তুমি ডেইলি তাইক লগ পোৱা তো তেনেকুৱা ছোৱালীৰ ওপৰত এইটো বস্তু তুমি ট্ৰাই কৰি চাবা বহুত ধুনীয়া কৰি কাম কৰিব মই জানে কম ভাল কৰি তুমি অলপমান যদি টেকনিকটো জানি যোৱা তো তেনেকৈ যদি তুমি ব্যৱহাৰ কৰা তেতিয়াহ'লে তোমাৰ বহুত ধুনীয়া এটা ৰিজাল্ট আহিব ছোৱালীৰ পৰা ডাইৰেক্ট নাম্বাৰ খুজিলে ল'ৰা এজনে কিহৰ কাৰণে দিবলৈ অহংকাৰ কৰে জানা সকলোতকৈ প্ৰথম তাই এনেকৈ ভাবে ইয়াক নম্বৰ দিলে ই লগৰ গোটেইকেইটাক নম্বৰ বিলাই দিব এইটো এটা কথা হৈ গ'ল দ্বিতীয় নম্বৰ হৈছে ই সকলো সময়তে মোক জ্বলাই থাকিব সকলো সময়তে ডিষ্টাৰ্ব কৰি থাকিব সকলো সময়তে মেছেজ কৰি থাকিব সকলো সময়তে কি ক'ম আৰু ইৰিটেট কৰি পেলাব তো ইয়াক মই নাম্বাৰ নিদিওঁ তো সেইটো বস্তু তুমি ভাল কৰি অলপমান চাই ল'বা তুমি ইয়াত দেখুৱাব লাগিব শ্ব' কৰিব লাগিব মই ষ্ট্ৰেঞ্জাৰ হয় ঠিক আছে ইমান সোনকালে যাৰে তাৰে প্ৰেমত নপৰোঁ নাম্বাৰ পালে সকলো সময়তে কি ক'ম আৰু ফকতীয়া মোৰ তাত ইমান ফকতীয়া সময় নাই ঠিক আছে সেইটো বস্তু মই আগত ভাল কৰি বুজাব চেষ্টা কৰিম তো সেইকাৰণে ভিডিঅ'টো শেষ পৰ্যন্ত চাব লাগিব ভিডিঅ' আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ এতিয়ালৈকে যদিহে তুমি মোৰ ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে কি ক'ম আৰু সোনকালে লাইক কৰি দিয়া ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তেন্তে ব'লা ভিডিঅ'লৈ আগবাঢ়ো তো সকলোতকৈ প্ৰথম পইণ্টটো হৈছে তুমি কেতিয়াও এইটো বস্তু তাইক শ্ব' নকৰিবা তোমাৰ নাম্বাৰটো পালে মোৰ কিবা হেল্প হ'ব বা মোৰ কিবা সহায় হ'ব তোমাৰ সৈতে গোটেই ৰাতি কথা পাতিব পাৰিম তোমাক ইমপ্ৰেছ কৰিব পাৰিম তো সেইটো বস্তু তুমি কেতিয়াও তাইক শ্ব' নকৰিবা তুমি এইটো বস্তু এনেকৈ শ্ব' কৰা তুমি যদি তোমাৰ নাম্বাৰটো মোক দি দিয়া তেতিয়াহ'লে তোমাৰ হেল্পেই হেল্প হ'ব তোমাৰ সহায়ে সহায় হ'ব তোমাৰ লাভেই লাভ হ'ব কেনেকৈ লাভ হ'ব সকলোবোৰ ইনফৰমেশ্যন মই তোমাক মোবাইলতে দি থাকিম তো সেইটো বস্তু তুমি তাইক কেনেকৈ বুজাব লাগিব জানা তুমি তাইক এনেকৈ বুজাব লাগিব যদি তুমি তোমাৰ নাম্বাৰটো মোক দি দিয়া তেতিয়াহ'লে অমুক ক্ষেত্ৰত মই তোমাক সহায় কৰিব পাৰিম বা এনেকুৱা পৰিস্থিতিত মই তোমাৰ কামত আহিম সেইটো বস্তু ময়ে কৰিব পাৰিম অকল সেইটো বস্তু তুমি তাইক এনেকৈ বুজাব লাগিব এতিয়া ইয়াত কি ক্ষেত্ৰত তুমি কামত আহিবা সেইটো বস্তু তাইক বুজোৱাৰ কাৰণে ব'লা কিছুমান মই তোমাক উদাহৰণ দিওঁ তাৰ আগত মই সৰু সুৰা কিছুমান তোমাক কথা কৈ দিব বিচাৰোঁ যেনে বিনা কাৰণত কেতিয়াও তাইৰ পৰা নাম্বাৰ নুখুজিবা দ্বিতীয়টো হৈছে নাম্বাৰ খুজিলে তোমাৰ কি লাভ হ'ব সেইটো তুমি তাইক কেতিয়াও নেদেখুৱাবা কিবা কাৰণতে তুমি নাম্বাৰ খুজি আছা তাইক পটাবৰ কাৰণে তাইক ইমপ্ৰেছ কৰিবৰ কাৰণে সেইটো ঠিক আছে কিন্তু ছোৱালীক যেনে এনে নালাগে বিনা কাৰণত তুমি নাম্বাৰ খুজিছা বা তাইক ইমপ্ৰেছ কৰিবৰ কাৰণে বা নিজৰ স্বাৰ্থৰ কাৰণে নাম্বাৰ খুজিছা সেইটো বস্তু যেনে তাই 1% সন্দেহ নকৰোঁ ঠিক আছে চোৱা যদি তুমি তাইৰ পৰা নাম্বাৰ ল'বা বুলি ভাবিছা তেতিয়াহ'লে তুমি ইয়াত অলপমান ট্ৰিকি হ'ব লাগিব অলপমান চালাক হ'ব লাগিব কেনেকৈ তো সকলোতকৈ প্ৰথম তুমি এটা কাৰণ বিচাৰি উলিয়াব লাগিব যি কাৰণত তুমি তাইৰ পৰা নাম্বাৰ খুজিব পাৰিবা তো তেনেকুৱা কি কাৰণ হ'ব পাৰে তুমি তদন্ত কৰি তাইৰ বিষয়ে এইটো গম পালা তাইৰ অমুকটো বস্তুৰ প্ৰয়োজন হয় বা অমুকটো ক্ষেত্ৰত তাইৰ সহায়ৰ প্ৰয়োজন হয় তো তুমি তাইক এনেকৈ কোৱা হাৰি কিহৰ কাৰণে টেনশ্যন কৰি আছা টেনশ্যনে কৰিব নালাগে টেনশ্যন কৰাৰ কিনো আছে এক কাম কৰা তুমি মোৰ নাম্বাৰটো লৈ লোৱা বা তোমাৰ নাম্বাৰটো মোক দি দিয়া সন্ধিয়া মই সকলোবোৰ ডিটেইলছ মই তোমাক দি দিম তুমি অলপো চিন্তাই কৰিব নালাগে বিনা টেনশ্যনত থাকা কিহৰ কাৰণে ইমান টেনশ্যন কৰি আছা তো ইয়াত কি হ'ব অলপমান চান্সটো বেছি থাকিব তাই তোমাক নাম্বাৰ দি দিব সোনকালে চ' ইয়াত মই আৰু এষাৰ কথা জনাই দিব বিচাৰোঁ যিটো কাম তুমি তাইৰ কাৰণে কৰিব পাৰিবা সেইটোৰ কথাই ক'বা ঠিক আছে যদি তুমি কৰিব নোৱাৰা তেতিয়াহ'লে মিছাতে কৈ তাইৰ পৰা নাম্বাৰ খুজিবা তেতিয়াহ'লে কি ক'ম আৰু সেইটো পিছলৈ বহুত বেয়া লাগিব ঠিক আছে তো সেইটো বস্তু অলপমান ইয়াত তুমি চাই ল'বা যিটো কাম তাইৰ কাৰণে কৰি দিব পাৰিবা তোমাৰ তাত লাগে এইটো কাম মই কৰি দিব পাৰিম মোৰ কাৰণে সহজ হয় তো তেনেকুৱা কথাবোৰতে তুমি বুলি কোৱা নহ'লে তুমি নক'বা ঠিক আছে নহ'লে বহুত বেয়া হ'ব আগলৈ গৈ আশা কৰোঁ মই কি কৈছোঁ
সেইটো ভাল কৰি বুজি পাইছা ইয়াত আৰু এটা বস্তু নিৰ্ভৰ কৰে ছোৱালী নাম্বাৰ দিবনে নাই সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে তুমি কিমান গুৰুত্বপূৰ্ণ ডিটেইলছ তাইক দি আছা বা ইনফৰমেশ্যন দি আছা যেটো বহুত গুৰুত্বপূৰ্ণ হয় যদি তুমি তেনেকুৱা ধৰণৰ কিবা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তাইক দিব পাৰা তেতিয়াহ'লে অতি সোনকালে তোমাক নাম্বাৰ দিয়ে দিব সেইটোৰ গ্যাৰান্টি মই দি ক'ব পাৰিম তো কথাকাৰ কিছু এনে প্ৰকাৰৰ হয় তুমি আৰু তাই ধৰি লোৱা তোমালোকৰ ডিসকাছ চলি আছে তোমালোকে একেখন স্কুল বা কলেজতে এডমিশ্যন ল'বা তেনেকুৱা তাই তোমাক এনে কেতিয়াবা বাটত লগ পাই এনে খুদে তোমাৰ এডমিশ্যন লোৱা হ'ল নে নাই মোৰ এডমিশ্যন লোৱা হোৱা নাই বাকি সকলোবোৰ মই সেটআপ কৰি পেলাইছো সকলোবোৰ ৰেডি আছে কালি পুৰি মানত মই লৈ ল'ম যিয়ে নহওক মোৰটো এৰা তোমাৰ কি খবৰ তুমি কোৱা তোমাৰ কি অৱস্থা চলি আছে তুমি কি কৰিছা কিমানখিনি ৰেডি কৰিছা তো তাই কি কয় ভাল কৰি তুমি শুনা তাই যদি এনে কয় নাই মোৰটো নেকু ৰেডিও হয় না তুমি অকল কৰি পেলাইছা মোক অলপ কোৱাই নাই তুমি এনেকৈ এইটো ভুল কৰিছা তো তুমি তাইক এনে কোৱা ঠিক আছে এফালে মই ওলাই গৈ আছো গোটেইখিনি মই তোমাক ইয়াত ৰখি ক'ব নোৱাৰিম এক কাম কৰা তুমি মোৰ নাম্বাৰটো লৈ লোৱা ৰাতি 7-8 মান বজাত তুমি একবাৰ মোক কল কৰিবা গোটেইখিনি মই তোমাক বুজাই কৈ দিম এতিয়া মোৰ ইমান এটা সময় নাই তো তাই সোনকালে নাম্বাৰটো লৈ ল'ব কিহৰ কাৰণে লৈ ল'ব তাইৰ প্ৰয়োজন হয় তাইৰ প্ৰয়োজন বহুত ডাঙৰ এটা ইনফৰমেশ্যন তাই তোমাৰ পৰা পাব তো সেই আশাত তাই নাম্বাৰটো তোমাৰ লৈ ল'ব পাৰে ঠিক আছে তুমি নাম্বাৰ নুখুজিবা তুমি নাম্বাৰ তাই দি দিবা কিহৰ কাৰণে তাইৰ প্ৰয়োজন হয় তাই তোমাক নিজে উপজাচি ফোন কৰিব তাই যেতিয়া ৰাতি ফোন কৰিব তেতিয়া তুমি কি কৰিবা সেই বিষয়টো তুমি ভাল কৰি বুজাবলৈ চেষ্টা কৰিবা তাৰ মাজতে অলপ চলপ আৰু ইফাল সিফালৰ কথা অলপ চলপ পাতিবা ঠিক আছে ইয়াৰ মানে এটো নহয় তাই তোমাক নাম্বাৰ দি দিছে বা তাই তোমাক ফোন কৰিছে সেই বুলি তোমাৰ তাত নাম্বাৰ আছে তো সেই বুলি এটো নাভাবিবা সকলো সময়তে তাইক ফোন কৰি ডিস্টাৰ্ব কৰি থাকিবা তেনেকুৱা নহয় কেদিনমান অলপমান ড্ৰপ দি দিবা ফোন চন নকৰিবা নাম্বাৰ তোমাৰ থাকিব ঠিক আছে তাৰ পিছত ঘপককৈ এদিন মাৰিবা তাইক ফোন মাৰি এনে খুদিবা কি হ'ল পাহৰিয়ে গ'লা নেকি তো তাই তোমাক এনে ক'ব পাৰে নাই কিহৰ কাৰণেনো পাহৰিম তো তুমি এনে কোৱা নাম্বাৰ থাকিও এটা কল কৰা নাই মানে খচাই কৰি কিছু অদ্ভুত মানুহ দে তুমি বাকি যিয়ে নহওক তুমি যদি তাইৰ পৰা নাম্বাৰ ল'ব বুলি ভাবিছা বা নাম্বাৰ খুজিব বুলি ভাবিছা তেতিয়াহ'লে মই যেনে কৈছোঁ তেনেকৈ তুমি কৰি চেষ্টা কৰি চাব পাৰা এতিয়া যদি নাম্বাৰ দিব থাকে তেতিয়াহ'লে মই যেনে কৈছোঁ তেনেকৈ দি দিব আৰু যদি দিব নাথাকে তেতিয়াহ'লে তুমি ইয়াতকৈ ডাঙৰ কাম কৰা তুমি কেতিয়াও তাইৰ পৰা নাম্বাৰ নোপোৱা খচাই কৰি কৈছোঁ বাকি যিয়ে নহওক এই ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিছে সেইটো তলত কমেণ্ট কৰি নিশ্চয় জনাবা আৰু এই ভিডিঅ'টো যদি পাৰ্ট 2 লাগে তেতিয়াহ'লে সেই ভিডিঅ'ত আমি আৰু অলপ ভাল কৰি বুজাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত ইমান এটা ভাল কৰি বুজাব নোৱাৰিলোঁ তো সেইকাৰণে তলত তোমালোকে কমেণ্ট কৰি জনাব লাগিব ভিডিঅ'ৰ পাৰ্ট 2 লাগিব নে নাই বাকি ভিডিঅ' চাই পেলাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰি দিবা আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰা তেতিয়া তলত থকা ৰেড কালাৰ সাবস্ক্ৰাইব বাটন আছে নকওঁ সেইটো যি কৰিব আছে সেইটো সোনকালে কৰি ল'বা আৰু আজি ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ আকৌ এবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সুখত থাকা আৰু সুস্থ থাকা